ভালপোৱা মানুহজনক গোটেই জীৱন বিচাৰিলে কাষত পাব। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনাৰ? আশা কৰোঁ আপোনাৰ ভালে আৰু আমাৰো ভালে। আৰু আজি আমি পুনৰ এটা নতুন প্ৰেৰণামূলক ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিলোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ আৰু এটা ভিডিঅ'টো লাইক কৰিব। ভালপোৱা মানুহজনক গোটেই জীৱন বিচাৰিলে কাষত পাব। এই কথা সকলো সময়তে মনত ৰাখিব। তেওঁৰ সুখ দুখ সকলো সময়তেই তেওঁৰ কাষত থাকিবলৈ চেষ্টা কৰিব। তেওঁক অনুপ্ৰেৰণা যোগাব, মনত সাহস দিব আৰু তেওঁক বিশ্বাস কৰিব, সন্মান কৰিব, যিকোনো সময়তে সুখী কৰিবলৈ চেষ্টা কৰিব। আপুনি হয়তো নিশ্চয় জানে যে গাখীৰ, দৈ, ঘিউ, মাখন এই সকলোবোৰ বস্তু এটা বস্তুৰ পৰাই তৈয়াৰী কৰা হয়, কিন্তু মূল্য সকলোৰে বেলেগ বেলেগ। সেয়ে মনত ৰাখিব, জন্মই কেতিয়াও শ্ৰেষ্ঠতা নিদিয়ে, কৰ্মইহে নিৰ্ধাৰণ কৰে তেওঁৰ শ্ৰেষ্ঠতা। যদি তুমি মনটোক কণ্ট্ৰল কৰিব পাৰিছা, তেনেহ'লে সি হ'ব তোমাৰ পৰম বন্ধু, আৰু যদি তোমাক মনটোৱে কণ্ট্ৰল কৰে, তেনেহ'লে সি হ'ব তোমাৰ পৰম শত্ৰু। শুনিবলৈ বেয়া লাগিলেও সত্যটো এইটোৱে যে চিগাৰেট এৰি আমি জীয়াই থাকিব পাৰোঁ, কিন্তু চিগাৰেট তৈয়াৰী কৰা কোম্পানীবোৰ কোটিপতি। মদ এৰি আমি জীয়াই থাকিব পাৰোঁ, কিন্তু মদ তৈয়াৰী কৰা কোম্পানীবোৰ হৈছে কোটিপতি। আৰু মোবাইল এৰি আমি জীয়াই থাকিব পাৰোঁ, কিন্তু মোবাইল কোম্পানীবোৰ কোটিপতি। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে, আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা নিশ্চয় লাইক কৰি যাবলৈ নাপাহৰিব।